হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। আজি হ'ল গৰু বিহু আৰু এক গৰুক মালা পিন্ধাবৰ কাৰণে ফুল ছিঙি আছোঁ। সম্পূৰ্ণকৈ ভিডিঅ'টো আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গৰুক মালা পিন্ধাবৰ কাৰণে সম্পূৰ্ণকৈ ফুল ছিঙি লৈ অহা হৈ গ'ল। এয়া হৈছে কথনা ফুল, তগৰ ফুল আৰু আছে অপৰাজিতা, নয়নতৰা, জবা ফুল। এইখিনি মিলি লৈ পেলাই গৰুকেইজনীৰ কাৰণে মালা চিলাই ল'ম আৰু গৰুকেইজনীক পিন্ধাম। মেচটো লৈ আজা চলি গ'ল তাকে চেনেল আছে নেকি তো মোকতো আজিলৈকে কোৱা নাই। তই অকণ গ'লো যাওঁ, এতিয়া গোটেইটো সম্পূৰ্ণ আহিব। নিজলৈকে দিব দিছে, নিজলৈকে দে। লছ কৰি আছে তহঁতক আজি একো নকয়, গাহে ধোৱা বাবু লৈ যাম আৰু এইটো খেদি খেদি লৈ গৈছে। নাচনী ঐ বহাগী আকৌ আহি পালেহি, নাচনী ঐ দিলে বিহুৰ বাতৰি। এই মজা সুন্দৰ।
গৈ আছোঁ পথাৰত আমাৰ পুখুৰী পাত এসোপামান পাচলি লাগিছে সেয়া ছিঙিবলৈ যাওঁ এইটো মোৰ আগত গৈ আছে মোৰ লগতে অভিষেক এবাৰ ঘূৰি দে দেখাই দে এই ভালকৈ দেখা নাই ক'ত গৈ আছোঁ কৈ দে আকৌ আমি গৈ আছোঁ কিমান ঘৰ দেখিছে বাঁহ তলৰ মাজে মাজে যাব লাগে একে ডাইৰেক্ট পুখুৰীতহে দেখাম গা কি আছে কি নাই এয়া পাই গ'লোহি পথাৰ এইটো হ'ল আমাৰ পথাৰৰ ঘৰ এইকেইজনী আমাৰ গৰু ইহঁতে অলপ আগত গা ধুইছিলোঁ এইকেইজনী এতিয়া তাকে চাওঁ কি নিব পাৰোঁ লৈ যাওঁ সেইটো গান গাই আহি আছে এয়া আমাৰ হাঁহ এইটো হ'ল আমাৰ পুখুৰী এইটো হ'ল আমাৰ পুখুৰী কলগছ এয়া বেঙেনা গছ জলকীয়াকেইটা অকণমান হৈছেহি আৰু সেয়া সেয়া লেচেৰা গছ অভি এফালে লেচেৰাকেইটাও ছিঙি লওঁ আকৌ আহি পালেহি লেচেৰাকেইটা বহুত সৰু হৈছে ডাঙৰ হ'ব ছিঙি ললি আৰু অঁ আজি বিহু নহয় নেকি গৰু বিহু যেতিয়া এই কি বনাই আছে বেঙেনা সৰু হৈ যায় বান্দৰে খালে যে এয়া এইফালে ভালকৈ দেখা দিব বনাই আছে কি বনাই আছে ভিডিঅ' কৰি আছো হে একো নাই ভিডিঅ'হে এইটা লাগি আছে এইটা দেখা নাপালি এডাল পৰিলে ক'তা নাই পোৱা কিহৰ ফুল এইটো এই আমাৰ কপাহৰ গছ এই কপাহৰ ফুল লাগিছে ৰঙালাও দেখাম ৰঙালাও আছে কেইবাটাও হৈছিলে বান্দৰে খালে বান্দৰ ধেৰ যে আমাৰ গম পাইছে নাই বান্দৰ বহুত আছে নপৰে আমাৰ ইয়াত বহুত বান্দৰ এয়া কণ বিলাহী এইয়া কণ বিলাহী কেইটামান লৈ লওঁ অভিষেক তোৰ গাত ভালকৈ বিহু লাগিছে হয় ৰখিবি না কণ বিলাহী আৰু অলপ ছিঙি লওঁ আমাৰ ৰঙালাও গছ লাগিছে ৰঙালাও এইটো চালে তোমাৰ চকুলৈ মৰম লাগে সি ফটো উঠা লৈছে এয়া গছ জলকীয়া গছৰ এয়া লাগিছে আৰু খাব পৰা নাই আৰু লাগিব চাগে এসপ্তাহমান তাৰপিছতে খাব পৰা যাব এয়া ৰঙালাও ফুল লাগি আছে এয়া চব ৰঙালাও গছ অভিষেক ভালকৈ খুচিবি হা নহ'লে পুখুৰীত পৰিবিগৈ আহি থাক ভেন্দি গছ আছে তাৰপিছত এয়া হ'ল বিলাহী লাগিছে আৰু পকা নাই পকিলে নিব পৰা যাব তাৰপিছত এয়া হ'ল চেজেনা গছ ইয়াত দেখিছে কিমান ওচৰতে আছে ছিঙি ল'লোঁ এয়া সেয়া আমাৰ হাঁহ হয় ইয়াত কেইটামান আছে তাৰপিছত আৰু ফালে আছেগৈ বেলেগ পুখুৰীত ওচৰতে ছিঙিব পাৰি জলকীয়া ঢেৰ বহুত চাপত লাগিছে এইবাৰ এইজোপা মই ৰোৱা আছিলে দেখা দিবিচোন আৰু ক'ত আছে চাচোন এইটো চাইডে সেইফালে যায় সেইটো চাইডলৈ ইহ খুব ফূৰ্তি পাইছে এইকেইটা দেখাই দিওঁ এয়া তিতা কেৰেলা গছ এই খোপা সৰু আছে এয়া পদিনা গছ এয়া মাহঁতৰ লগত আহিব ছিগিবহি লাগিব আজি 12 মিনিট শাক খাম যে এয়া পদিনা গছ জলকীয়াবিলাক হৈছে কিন্তু খাবলৈ হোৱা নাই আৰু কেইদিনমান লাগিব আইতাহঁতে জানিব দেই খাবলৈ এই আমাৰ কল লাগি গৈছে গছত চেনি কলা সেয়া কিমান চাপৰতে লাগিছে মাতিবা অকণমান ওপৰত এয়া চব পুখুৰীয়ে আছে ৰঙালাও কিমান তলত লাগিছে দেখিছেনে এয়া ইয়াত 3ডাল মানুহ লাগিছে চব বান্দৰ খাই পেলাই নষ্ট কৰিলে তিতাকেৰেলা হ'ব ডাঙৰ হোৱাই নাই চব ফুল ফুলিছে আৰু পদিনা গছজোপা বহুত বহলি গৈছে এয়া হ'ল আম গছ মই এতিয়া ঘৰলৈ গৰু নিবৰ কাৰণে আহিছোঁ ইয়াত বৰষুণ পৰিবলৈ পানী অলপ হ'লেই এইটো আমাৰ তাৰপিছত এইটো পোৱালিটো
ইয়াত তাকে নিবলৈ আহি আছোঁ। পানী হৈ গ'লগৈ বৰষুণ পৰি পেলাই। এবাৰ মই গোটেই পথাৰখন দেখাই দিওঁ। এইখন হৈছে আমাৰ পথাৰ এখন। এতিয়া ব'লক গৰুলৈ আহোঁগৈ। পোৱালিটো মাত দিওঁ। পোৱালি মাত দিয়াৰ লগে লগে মাত দিছে। মাত দিয়াৰ লগে লগে মাত দিছে। এইজনী জীয়েক হ'ল সেইজনী। তাৰপিছত জনী যে দেখিব পাইছে ইমানজন আগত থকাজনী, এইজনী ওপৰত থকাজনী, সেইজনী জীয়েক হৈছে এইজনী। মাকৰ মাত শুনাৰ লগে লগে দৌৰিছে। মই হৈছে খেদি খেদি যাওঁতে। ব'ল 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 ব'ল, মা আগত গ'ল যা ব'ল। এতিয়া ইহঁতক নি লৈ পেলাই পিঠা পনা খুৱাই লৈ পেলাই বিচনীৰে বিচিব লাগিব। তাৰপিছত জাক জ্বলাই সিহঁতক ধোৱা দিব লাগিব। দি লৈ পেলাই তাৰপিছৰ পৰাহে মানুহে বিচনীৰে বিচি পেলাই বতাহ ল'ব পাৰিব। এইটো পৰম্পৰাগত নিয়ম। গৰুক বিচৰাৰ পিছতহে মানুহে বিচনীৰে বতাহ ল'ব পাৰে। এয়া আছিল আজিৰ ভাত সাজ। এয়া মাটি দালি, চিকেন পোলাও, ভাত, তিতা কেৰেলা, ভেন্দি ভাজি, বাৰমিহল ভাজি, তাৰপিছত আলু ভাজি আৰু চালাড। এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব